নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই আজি অন্য এটা ভিডিঅ'। আৰু আজি যিটো ভিডিঅ' লৈ আহিছোঁ মই এইটো বহুত ইণ্টাৰেষ্টিং এটা ভিডিঅ'। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। আৰু যিসকল মোৰ চেনেলটো নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে প্ৰত্যেকটো ভিডিঅ' মোৰ আপোনালোকে পাই থাকে। বন্ধুসকল, আজিৰ মেইন ভিডিঅ'টোৰ টপিক হৈছে খানচাৰ। আপোনালোকে এইকেইদিন পাই আছে, ছ'চিয়েল মিডিয়াতে হওক, ইউটিউবতে হওক, সকলোতে পাই আছে খানচাৰ। খানচাৰ হিন্দু ইয়া মুছলিম, এই দুটাতে প্ৰত্যেকটো ভিডিঅ'ত মই পাইছোঁ তেওঁক লৈ বহুতখিনি প্ৰচাৰ চলি আছে। মই আজি খানচাৰ বিষয়ে দুআষাৰমান ক'ম। মই খানচাৰ যিটো চেনেল তাত গৈ এবাউট গোটেইখিনি মই চেক কৰিলোঁ। খানচাৰ এজন হিন্দু মানুহ, অৰ্থাৎ হিন্দু ল'ৰা। তেওঁৰ নাম হৈছে অমিত সিং। ইউটিউবত কোনোবাই নামটো খানচাৰ বুলি ৰাখিলে এইটো কি তেওঁ ভুল হ'ব পাৰে নে তেওঁ পাকিস্তানী? মই একো বুজি পোৱা নাই ইয়াৰ অৰ্থ কি হৈছে। চাই আছোঁ তেওঁক লৈ, কালি মই নিউজতো পাইছোঁ খানচাৰ কোন, প্ৰকৃত হিন্দু নে মুছলিম। খানচাৰ এজন হিন্দু ল'ৰা আৰু খানচাৰ প্ৰকৃত নাম হৈছে অমিত সিং। গতিকে খানচাৰ ইউটিউব জগতখনত যি নাম দি ৰাখিছে খান GS ৰিচাৰ্চ চেণ্টাৰ, যিটো নাম দি ৰাখিছে নামটো বহুত দীঘল হয়। সেইকাৰণে তেওঁ ইউটিউবত শ্বৰ্ট নাম এটা দি ৰাখিছে খানচাৰ। আৰু তেওঁ এজন প্ৰকৃত টিচাৰ হয়। প্ৰকৃততে তেওঁ টিচাৰ, আৰু তাই আজৰি টাইমকণত ইউটিউব জগতখনত তেওঁ যিখিনি জ্ঞান দিবলগীয়া প্ৰত্যেকজনৰ কাৰণে, অকল সৰু ডাঙৰ বুলি কথা নাই, প্ৰত্যেকে তেওঁৰ ভিডিঅ' চাই ভাল পাব। আপোনালোকে গৈ চাব পাৰে। তেওঁ এজন বহুত মাইণ্ডেড ল'ৰা হয়, কিয়নো তেওঁৰ মাইণ্ডটোৱে বহুত ওপৰলৈকে ভাবিব পাৰে। তেওঁ প্ৰত্যেকটো ভিডিঅ' মই খুচৰি চালোঁ। যিদিনাখন শুনিলোঁ খানচাৰ হিন্দু নে মুছলিম, সেইদিনাখনে মই চালোঁ যে প্ৰকৃত খানচাৰ হিন্দু নে মুছলিম, আৰু তাক লৈ তেওঁ এটা ভিডিঅ' সম্পূৰ্ণভাৱে বনাই দিলে। সেই ভিডিঅ'টো মোৰ হাতত আছে, কিন্তু মই আজি আপোনালোকক নেদেখুৱাওঁ, কিয়নো যিখিনি ক'বলগীয়া আজি মই মোৰ ব্যক্তিগতভাৱে কৈ যাম। ভিডিঅ'ৰ থ্ৰুৱেদি দেখুওৱাৰ কোনো প্ৰয়োজন নাই। আৰু খানচাৰ প্ৰায় 1-1.5 বছৰ ভিতৰত, মাত্ৰ 1-1.5 বছৰ ভিতৰত তেওঁ ইউটিউব জগতখনত ইমান এজন পপুলাৰিটি মানুহ হৈ পৰিলে যে তেওঁ প্ৰায় 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ হওঁ অৱস্থা। গম পাইছে আপোনালোকে? খানচাৰ আজি যোৱা বছৰ যিটো লকডাউন চলিছিলে, 20ৰ যিটো লকডাউন, সেই 20ৰ লকডাউনত তেওঁ ঘৰত বহি ব'ৰ হৈছিলে। আৰু তেওঁ ভাবিছিলে যে মই মোৰ যিখিনি শিক্ষা, সেই শিক্ষাখিনি মই ইউটিউব জগতখনৰ মাজেদি এনেকৈ ইউটিউবত সকলোকে শ্বেয়াৰ কৰি যাওঁ, যাতে মই দিয়া ভিডিঅ'বোৰ বাকীসকলে চাই। যিসকলে এণ্ড্ৰইড ফোন চলায় তেওঁলোকে যি ভিডিঅ' চায়, সেই ভিডিঅ' চাওঁতে যাতে মোৰ ভিডিঅ'বিলাকৰ কিছু মটিভেশ্যন হয়, কিছু শিক্ষা ল'ব পাৰে, তাৰ ওপৰত ভিত্তি কৰি তেওঁ মানুহৰ সম্পূৰ্ণ দেহৰ অংগত ক'ত কেনেকৈ কি থাকে কি নাথাকে প্ৰায় মানুহে নাজানিবও পাৰে। যিখিনি শিক্ষা থকা তেওঁলোকে জানিব পাৰে, কিন্তু শিক্ষা নথকাও কিছুমানেতো এণ্ড্ৰইড ফোন চলাই আছে। তেওঁলোকে শিকিব পাৰিব, জানিব পাৰিব। ঘৰত 7-8 মাহকৈ স্কুল বন্ধ, কিবা বন্ধ, ফ্ৰী টাইম, সেইটো কাৰণে তেওঁ ইউটিউব জগতখনলৈ আহিছিলে আৰু ভাবি তেওঁ নাম ৰাখিছিলে খানচাৰ। সেইটোকে লৈ আজি 3-4 দিনৰ পৰা প্ৰায় তোলপাল হৈ আছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত। আপোনালোকে কওক, আপোনালোকে ভাবক, টাইটেলক লৈ সমালোচনা কৰিব লাগে
নে আপোনালোকৰ প্ৰকৃত স্বৰূপটো লৈ সমালোচনা কৰিব পাৰি? মোৰ হিচাপত টাইটেলৰ কোনো মতলব নাই। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। খান ছাৰৰ যিবোৰ ভিডিঅ', এটা ভিডিঅ' আপোনালোকে কোনো নেগেটিভ ভিডিঅ' নাই, কাৰণ তেওঁ এজন শিক্ষক। শিক্ষকে সদায় ষ্টুডেণ্টক যিখিনি শিক্ষা দিব লাগে, ভাল শিক্ষা, যি তেওঁ পঢ়ি আয়ত্ত জ্ঞান কৰি লৈ থৈছে, সেই জ্ঞানৰ ওপৰত ভিত্তি কৰি তেওঁ এজন ষ্টুডেণ্টক যিখিনি শিক্ষা দিয়ে, সেই একেখিনি শিক্ষাই এই ইউটিউব প্লেটফৰ্মখনৰ মাজেদি গোটেই বিশ্ব ব্ৰহ্মাণ্ডত তেওঁ দি গৈছে। এইটো কি তেওঁ ভুল? গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰি কৈ আছোঁ, কেতিয়াও বেলেগৰ ভুল বা বেলেগৰ পইণ্ট খুচৰি একো লাভ নাই। প্ৰথম কথা, নিজে কি কৰিছে নিজৰ ওপৰত বিশ্বাস ৰাখক। নিজে কি কৰিব পাৰে বা কি কৰি দেখুৱাব লাগে তাৰ ওপৰত ডিপেণ্ড কৰক। মই ভাবোঁ প্ৰত্যেকজন মানুহে লোকৰটো খুচৰি থকাতকৈ নিজৰটো খুচৰক, যে মোৰ ক'ত ভুল হৈছে, ক'ত শুদ্ধ হৈছে। যদি ভুল হৈছে, কেনেকৈ মই শুদ্ধ পথলৈ আহি চলিব পাৰোঁ বা আনক শুদ্ধ পথলৈ, বেয়াবিলাকক শুদ্ধ পথলৈ আনিব পাৰোঁ, তাক চিন্তা কৰোঁ। টাইটেলক লৈ আৰু মাথা নামাৰক। আৰু মই এতিয়া বাৰম্বাৰ কৈছোঁ, খান ছাৰ এজন হিন্দু ল'ৰা। খান ছাৰৰ প্ৰকৃত নাম হৈছে অমিত সিং। তেওঁ এজন শিক্ষক। গতিকে বন্ধুসকল, ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, কিয়নো বেছি দীঘলীয়া কৰিলে ভাল নাপাবও পাৰে, তো সেইকাৰণে কৈছোঁ। শেষত এটা কথা কওঁ, ভিডিঅ'টো চাই যদি ভাল পায়, প্লিজ এটা লাইক কৰিব। আৰু ক'ৰবাত যদি ভুল হৈ যায়, তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, যাতে মই পিছৰ ভিডিঅ'খিনি বনোৱাত শুধৰাই নিব পাৰোঁ। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।